Hello everyone, welcome to Assami Learning Point. আজি আমি ক্লাছ 9 অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় সমাজ বিজ্ঞানৰ অভ্যাস পুস্তিকাৰ প্ৰথম অধ্যায় অৰ্থনীতিৰ আভাস পাঠ্যৰ প্ৰশ্ন উত্তৰ সম্বন্ধে আলোচনা কৰিম। অৰ্থনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ অংগ আৰু ইয়াত ব্যক্তি এজনৰ আৰ্থিক কাৰ্যাৱলী সম্বন্ধে আলোচনা কৰে। অৰ্থনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইকনমিক্স আৰু ইকনমিক্স শব্দটো গ্ৰীক ভাষাৰ ইকনমিয়া শব্দৰ পৰা আহিছে। ক্ৰিয়াকলাপ একত দিয়া আছে প্ৰশ্ন তলৰ কাৰ্যাৱলী আৰ্থিক কাৰ্যাৱলী হয় নে নহয় শুদ্ধ উত্তৰটোত ৰাইট চিন দিব কৈছে। যদি হয় ৰাইট চিন, যদি নহয় টকা উপাৰ্জন কৰা আৰু টকা খৰচ কৰা আৰ্থিক কাৰ্যাৱলী হয় নে নহয়? টকা উপাৰ্জন কৰা, টকা খৰচ কৰা কাৰ্যাৱলী। টকা উপাৰ্জন আৰু টকা জমা কৰা কাৰ্য নে সঞ্চয়। টকা উপাৰ্জন কৰা আৰু টকা জমা কৰা কাৰ্যটো কাৰ্যাৱলী হয়। তাৰপিছত ধাৰণা দিছে যে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সেয়ে অৰ্থনীতি বিজ্ঞান হৈছে এনে এক প্ৰকাৰ বিজ্ঞান যিটো বিজ্ঞানে নেকি মানুহৰ আচৰণক মানুহৰ আশাৰ বিপৰীতে মানুহৰ আশা অপৰিসীম আছে আৰু সেই অপৰিসীম আশাৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া যিখিনি সীমিত সম্পদ আছে সীমিত সম্পদ কেনেকৈ বিকল্পভাৱে ব্যৱহাৰ কৰিব পাৰি তাৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে। ক্ৰিয়াকলাপ 2 প্ৰশ্ন দিছে যে ওপৰত উল্লেখ কৰা সংজ্ঞাটো এই সংজ্ঞাটো তলত উল্লেখ কৰা কোনগৰাকী অৰ্থনীতিবিদৰ খালী বাকচত নামটো দিব গৈছে। এতিয়া হ'ব খালী বাকচটোত নাম হ'ব লায়নেল ৰবিনছ। অৰ্থনীতি বিজ্ঞানৰ উক্ত সংজ্ঞাটো লায়নেল ৰবিনছৰ। তাৰপিছত পুনৰ ধাৰণা দিছে সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পিছত উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱ হৈ উঠে। হয় যে সামগ্ৰী এটা উৎপাদন কৰা হ'ল, সামগ্ৰীটো উৎপাদন কৰাৰ পিছত উপভোক্তাৰ মাজলৈ আমি মানুহৰ মাজত সেইবোৰ বিতৰণ কৰিলেহে মানুহে সেই উৎপাদিত সামগ্ৰীবোৰ ভোগ কৰিব পাৰিব বা ভোগ কাৰ্য সম্ভৱ হৈ উঠিব। তেতিয়াহে সেয়েহে ইয়াতে ক্ৰিয়াকলাপ 3 প্ৰশ্ন দিছে ভোগ কাৰ্য সম্ভৱ হ'বলৈ হ'লে সামগ্ৰীৰ উৎপাদন আৰু বিতৰণ কাৰ্য সম্ভৱ হ'ব লাগিব। সামগ্ৰীৰ উৎপাদন আৰু বিতৰণ কাৰ্য সম্ভৱ হ'ব লাগিব। ক্ৰিয়াকলাপ 4 দি আছে তলৰ চিত্ৰৰ পৰা ভৌতিক আৰু অভৌতিক সামগ্ৰী বা সেৱাবোৰ বাছি উলিওৱা। এই ছবিখন ভৌতিক সামগ্ৰী, ব্লেকবৰ্ডখন ভৌতিক সামগ্ৰী, চিকিৎসা সেৱা অভৌতিক সেৱা। তাৰপিছত টেলিভিছন টিভিটো ভৌতিক সেৱা হ'ব। কিতাপ ভৌতিক সেৱা, বাছ সেৱাটো ভৌতিক সেৱা আৰু কৃষক অভৌতিক সেৱা। গতিকে অভৌতিক সেৱা ইয়াতে 2টা হ'ব ডক্তৰ আৰু কৃষক হ'ব অভৌতিক সেৱা। ওপৰত উল্লেখ কৰা এই চিত্ৰবোৰত দিয়াৰ দৰে ভৌতিক সেৱা কোনবিলাক হয় আৰু অভৌতিক সেৱা কোনবিলাক হয় এইবিলাক লিখিব গৈছে। ধাৰণা মূলধননো কি মানে মূলধন যাক নেকি কেপিটেল বুলি কোৱা হয় ইংৰাজীত। উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন। কোনো এটা বস্তু উৎপাদন কৰিবলৈ যিটো আহিলা প্ৰয়োগ কৰা হ'ব সেই প্ৰয়োগ কৰা আহিলাবিধেই হৈছে মূলধন। কোনো এটা বস্তু সৃষ্টি কৰাৰ পিছত পুনৰ সেই বস্তুটোক আন বস্তু সৃষ্টি কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অৰ্থনীতি বিজ্ঞানত তাক মূলধন বুলি আছে। তলত সামগ্ৰীৰ চিত্ৰ দিয়া আছে আৰু সেই সামগ্ৰীবিলাক মূলধন হয় নে নহয় ব্যাখ্যা কৰি খালী বাকচত লিখিব গৈছে। যদি হয় লিখিব গৈছে আৰু যদি নহয়। অৰ্থনীতি বিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থা বুজায় য'ত নেকি
এক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দৰত বস্তু বা সামগ্ৰী কিনা বেচা কৰা হয়। সচৰাচৰ বজাৰৰ ভিতৰত যিবোৰ যেনে ফাঁচী বজাৰ, পল্টন বজাৰ, বিশাল মেগামাৰ্টৰ দৰে যিবোৰ শ্বপিং মল আৰু চক বজাৰ ইত্যাদি আমি সচৰাচৰ বজাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰি। আৰু বজাৰ বুলি ক'লে যেনে ফ্লিপকাৰ্ট, অনলাইন শ্বপিং, অনলাইন যিবিলাক বজাৰ আছে, অনলাইন বজাৰ আৰু ষ্টক বজাৰ ইত্যাদিৰ দৰে বজাৰবিলাক হৈছে বজাৰৰ ভিতৰত পৰা। ইয়াতে হ'ব ফ্লিপকাৰ্ট, ষ্টক বজাৰ, শ্বেয়াৰ বজাৰ, অৰ্থনীতি বিজ্ঞানৰ পদ্ধতি দুটা, এটা হৈছে ব্যষ্টিবাদী, আনটো হৈছে সমষ্টিবাদী। অৰ্থনীতি বিজ্ঞানত ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তিগত বা ব্যক্তিবাদী যিবিলাক অৰ্থনৈতিক আচৰণ তাৰ লগত জড়িত আৰু তাৰ বিষয়ে আলোচনা কৰে। আৰু সমষ্টিবাদী অৰ্থনীতিত অমহীয়া আৰু সামগ্ৰিক অৰ্থনৈতিক আচৰণ সম্বন্ধে আলোচনা কৰে। আৰু ব্যক্তিবাদী অৰ্থনীতিৰ উদাহৰণস্বৰূপে আমি ব্যক্তিগত উদ্যোগ খণ্ডৰ অৰ্থনৈতিক কাৰ্যাৱলী সম্বন্ধৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ কথা উল্লেখ কৰিব পাৰি। আৰু সমষ্টিবাদী অৰ্থনীতিৰ ক্ষেত্ৰত দেশ এখনৰ বা ৰাষ্ট্ৰ এখনৰ সামগ্ৰিক উদ্যোগ খণ্ডৰ কাৰ্যাৱলী সম্বন্ধে আলোচনা কৰিবহি। ইয়াতে ক্ৰিয়াকলাপ হাতত দি আছে যে ব্যষ্টিবাদী অৰ্থনীতি আৰু তলৰ কোনকেইটা সমষ্টিবাদী অৰ্থনীতিৰ বিষয়বস্তু বাছি উলিয়াই সঠিক উত্তৰত ৰাইট চিন দিব দিছে। প্ৰধানমন্ত্ৰীৰ মাহিলী দৰমহা ব্যষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত, যিহেতু প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সেইটো মাহিলী দৰমহা। আৰু ভাৰতৰ মটৰ গাড়ী উৎপাদন কৰা কাৰখানাসমূহ, ভাৰতৰ মটৰ গাড়ী উৎপাদন কৰা যিমানবোৰ কল কাৰখানা আছে সেই সকলোবোৰ কল কাৰখানাৰ সামগ্ৰিক অৰ্থনীতি সম্বন্ধে যেতিয়া আলোচনা কৰিব, ইয়াক আমি সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত কৰিব পাৰি। আৰু এটা উদ্যোগৰ বাৰ্ষিক আয়, এটা অকল উদ্যোগৰ বাৰ্ষিক আয় ইয়াক ব্যষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। আৰু ভাৰতৰ জনমূৰি আয় ইয়াক সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। ধাৰণা: কোনো এটা বস্তু বা সামগ্ৰীৰ প্ৰতি থকা যেতিয়া যি ইচ্ছা বা আকাংক্ষা, সেই আকাংক্ষাৰ লগতে সেই বস্তুটো দাম দি কিনাৰ ক্ষমতাকে অৰ্থনীতি বিজ্ঞানত বস্তুটোৰ চাহিদা বুলি কোৱা হয়। যেনেকৈ উদাহৰণস্বৰূপে মই কোনো এটা বস্তু কিনিম বুলি ভাবি, বস্তু বা সামগ্ৰী কিনিম, মোৰ ইচ্ছা আছে কোনো এটা বস্তু বা সামগ্ৰী কিনাৰ, আৰু সেই বস্তুটো কিনিবলৈ মোৰ যি উচিত সামৰ্থ্য বা যি উচিত বস্তুটোৰ দাম, সেই দামটো যেতিয়া মই দিব পাৰিম, ইয়াক অৰ্থনীতি বিজ্ঞানত বস্তুটোৰ চাহিদা বুলি কয়। এজন কৃষকৰ কাৰণে তলৰ কোনবিলাক সামগ্ৰী চাহিদা হ'ব পাৰে? ট্ৰেক্টৰখন কৃষকৰ চাহিদা হ'ব পাৰে। তাৰপিছত পাৱাৰ পাম্প হ'ব পাৰে। পাৱাৰ টিলাৰটো হ'ব পাৰে এজন কৃষকৰ বাবে চাহিদা। অটোষ্টেট মেচিন, এইটো নহয়। উন্নত মানসম্পন্ন বীজ, যিহেতু কৃষক উন্নত মানসম্পন্ন বীজৰ দৰকাৰ, উন্নত মানসম্পন্ন বীজ চাহিদা হ'ব কৃষক এজনৰ কাৰণে। কৃষি ঋণ, ই ৰিক্সা। কৃষি ঋণ কৃষক এজনৰ কাৰণে চাহিদা হ'ব পাৰে। ই ৰিক্সাটো এইটো কিছুমান কৃষকৰ কাৰণে ই ৰিক্সাৰ প্ৰয়োজন নাই, গতিকে এইটো নহয়। যিহেতু খেতি কৰিব আৰু খেতিৰ লগত জড়িত যিবোৰ বস্তু, এইবোৰ হয়তো কৃষক এজনৰ কাৰণে চাহিদা হ'ব। ট্ৰেক্টৰ, ক্ৰিয়াকলাপ 9 দি আছে খালী ঠাই পূৰ কৰা। ৰতনে মাছ কিনিবলৈ বজাৰলৈ গ'ল। বজাৰত মাছ বেপাৰীয়ে ৰৌ, বৰালি, ভকুৱা, শিঙি, মাগুৰ
এইকেইবিধ মাছ বিক্ৰী কৰি আছে। মাছ বেপাৰীয়ে বজাৰলৈ বিক্ৰীৰ বাবে অনা সকলো মাছেই হ'ল মাছৰ যোগান চাহিদা। খালী ঠাইত হ'ব মাছৰ যোগান। এতিয়া তলত আকৌ ধাৰণা দিছে, মানুহৰ অভাৱ দূৰ কৰিব পৰা ক্ষমতাই হৈছে বস্তু বা সেৱাৰ উপযোগিতা। বস্তু এটাৰ মানুহৰ অভাৱ দূৰ কৰিব পৰা যি ক্ষমতা, সেই ক্ষমতাটোৱেই হৈছে বস্তু বা সেৱাৰ উপযোগিতা। বস্তু বা সেৱাটোৰ উপযোগিতা। মানুহৰ অভাৱ দূৰ কৰিব পৰা ক্ষমতাই হৈছে বস্তু বা সেৱাৰ উপযোগিতা। ক্ৰিয়াকলাপ 10 দিয়া আছে। তলৰ কোনবোৰ বস্তু বা সেৱাই ব্যক্তি এজনৰ অভাৱ পূৰণ কৰিব পাৰিব? বাকচত দিয়া শব্দৰ পৰা বাছি উলিওৱা। ইয়াতে প্ৰথম ক নম্বৰ প্ৰশ্ন দিছে, ভোক লাগি থকা মানুহ এজনৰ অভাৱ। ভোক লাগি থকা মানুহ এজনৰ বাবে অভাৱ, কিহৰ অভাৱ আৰু কিহে ভোগ গুচাব? এইটোৱে হ'ব সেই ব্যক্তিজনৰ প্ৰয়োজনীয় বস্তু। মানুহ এজনৰ যেতিয়া ভোক লাগি থাকিব, তেতিয়া সি ভোগৰ কাৰণে খাদ্য পাৰিব। গৰমত পিয়া লাগি থকা ব্যক্তি এজনৰ অভাৱ। গৰমত পিয়া লাগি থকা ব্যক্তি এজনৰ অভাৱ গুচাব পাৰিব পানীয়ে। বেমাৰ হৈ থকা মানুহ এজনৰ অভাৱ। বেমাৰ হৈ থকা মানুহ এজনৰ অভাৱ গুচাব পাৰিব ঔষধে। ঔষধে মানুহগৰাকীক ভাল কৰিব। ধাৰণা দিছে, অৰ্থনীতি বিজ্ঞানৰ মতে বস্তু এটা সম্পদ হ'বলৈ সি ব্যৱহাৰ উপযোগ্য হ'বই লাগিব। দুৰ্লভ বা মূল্যৱান হ'ব লাগিব। অৰ্থনীতি বিজ্ঞানৰ মতে সম্পদ হ'ব লাগিলে, বস্তু এটা সম্পদ হ'বলৈ সি দুৰ্লভ হ'ব লাগিব, লগতে ব্যক্তি এজনৰ ব্যৱহাৰ উপযোগী হ'ব লাগিব, আৰু এজনে আনজনক দিব পৰা ভৌতিক অস্তিত্ব থকা হ'ব লাগিব। কয়লা এবিধ সম্পদ, যিহেতু সম্পদৰ সকলো গুণ ইয়াত আছে। সম্পদ হ'ব লাগিলে ইয়াৰ ব্যৱহাৰ উপযোগী হ'ব লাগিব ব্যক্তি এজনৰ কাৰণে, লগতে ভৌতিক গুণ থাকিব লাগিব, আৰু এজনে আনজনক দিব পৰা, আৰু লগতে সেই বস্তুটো মূল্যৱান হ'ব লাগিব বা দুৰ্লভ হ'ব লাগিব। ক্ৰিয়াকলাপ 11 দি আছে, তলত দিয়াবোৰ সম্পদ হয় নে নহয়? যদি হয়, হয়ত ৰাইট চিন, আৰু নহ'লে নহয় ৰাইট চিন দিব। খাৰুৱা তেল সম্পদ হয়। খাদ্যদ্ৰব্যৰ এই ভৌতিক গুণাগুণ আছে নে নাই? এজনে আনজনক দিব পৰা ক্ষমতা আছে। তাৰপিছত দুৰ্লভ হয় নে নহয়? মানুহে সহজে খাদ্যদ্ৰব্য লাভ কৰে নেকি? নিশ্চয় নকৰে, তাৰ কাৰণে পৰিশ্ৰম কৰিবলগীয়া হয়। আৰু ইয়াৰ ভৌতিক গুণ আছে, আৰু ই ব্যৱহাৰ উপযোগী। ব্যৱহাৰ কৰিব পৰা হ'ব লাগিব। ব্যৱহাৰ উপযোগী হয় নে নহয়? খাদ্যদ্ৰব্য মানুহে ভোগহে কৰে, কিন্তু ব্যৱহাৰটো নকৰে। তাৰপিছত সূৰ্যৰ ৰশ্মি, এইটো খাদ্যদ্ৰব্যটো আপোনালোকে ভাবি চাবচোন, যদি হয় বা নহয়। যদি হয় বুলি কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু সূৰ্যৰ ৰশ্মি সম্পদ হয় নে নহয়? সূৰ্যৰ ৰশ্মি সম্পদ নহয়। ভূপেন হাজৰিকাৰ গীত গোৱা প্ৰতিভা, এইটো সম্পদ নহয়, কাৰণ এইটো আমি দিব নোৱাৰি। সূৰ্যৰ ৰশ্মিটো আমি এজনে আনজনক দিব নোৱাৰি, সেইকাৰণে এইটো নহয়। ধাৰণা আকৌ দিছে, মূলধন উৎপাদন কাৰ্যত ব্যৱহাৰ কৰিলে তাক বিনিয়োগ বুলি কোৱা হয়। যেতিয়া মূলধন আমি উৎপাদন কাৰ্যত ব্যৱহাৰ কৰোঁ, তেতিয়া তাক আমি বিনিয়োগ বুলি কওঁ। এতিয়া মূলধন কি আছে? আমি আগতে পালো যে উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন, আৰু সেই মূলধনবিলাক যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হ'ব, তেতিয়া তাক বিনিয়োগ বুলি কোৱা হয়। ক্ৰিয়াকলাপ 12 দি আছে যে এটা বাণিজ্য বেংকে কৃষকসকলক 1 লাখকৈ টকা ঋণ দিলে। এই টকাৰে কৃষকসকলে যদি কৃষি সা সঁজুলি, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, মৰা অস্ত্ৰ আদি কিনে, সেয়া বাণিজ্যিক বেংকটোৰ বাবে হ'ব বিনিয়োগ সঞ্চয় খৰচ। শুদ্ধ উত্তৰটো বাছি উলিয়াই কাষৰ বাকচত, এটি হ'ব বিনিয়োগ। ধাৰণা, কোনো এখন দেশত এটা নিৰ্দিষ্ট বছৰত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয় আৰু তাৰ লগতে যি পৰিমাণৰ সেৱামূলক কাৰ্যৰ সৃষ্টি হয়, তাৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ'ল ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়। ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় বুলি ক'লে যে এখন দেশত এটা নিৰ্দিষ্ট বছৰত যিমান পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন হ'ব, তাৰ লগতে যি পৰিমাণে সেৱামূলক কাৰ্যৰ সৃষ্টি হ'ব,
যিমান পৰিমাণে দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হ'ব, সেই উৎপাদিত সামগ্ৰীসমূহ আৰু তাৰ লগত যি পৰিমাণৰ সেৱামূলক কাৰ্যৰ সৃষ্টি হ'ব, তাৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ'ল ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়। উৎপাদিত দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ মুদ্ৰাগত মূল্য যোগ কৰি আমি ৰাষ্ট্ৰীয় আয়। ধাৰণা: এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে এখন দেশৰ ৰাষ্ট্ৰীয় আয়, এই ৰাষ্ট্ৰীয় আয়ক দেশখনত থকা মুঠ জনসংখ্যা, যিমান জনসংখ্যা আছে সেই জনসংখ্যাৰে হৰণ কৰিলে যি মান পোৱা যাব তাক দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। এজন ব্যক্তিৰ মাহিলী উপাৰ্জন 50,000 টকা আৰু এইজন ব্যক্তিয়ে বিভিন্ন কামত তেওঁৰ খৰচ হয় 50,000 টকাৰ পৰা 40,000 টকা খৰচ হয় আৰু বাকী থাকিল 10,000 টকা। আৰু এই 10,000 টকাৰ তেওঁ বেংকত জমা ৰাখে বা জীৱন বীমা আঁচনিৰ নামত জমা ৰাখে আৰু সেই জমা ৰখা টকাখিনিয়ে হ'ব সেই ব্যক্তিজনৰ সঞ্চয়। আৰু আয়ৰ যি অংশ ভোগ কাৰ্যত প্ৰয়োগ কৰা হয় সেইটো খৰচ বুলি কোৱা হয়। আৰু আয়ৰ যি অংশ জমা ৰখা হয় বেংকত বা জীৱন বীমা আঁচনিত জমা ৰখা হয় সেইখিনিক তাক সঞ্চয় বুলি কোৱা হয়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। ধন্যবাদ থাকিল।